নমস্কাৰ অসমবাহী ৰাইজ। যোৱা কেইদিনমান আগতে গোৱালপাৰাত পংকজ পাঠক ডাঙৰীয়াক যেনেধৰণে আটকাৰিব দি পিনি বিভিন্ন ধৰণে মাৰপিট কৰিলে, একচুৱেলি মই বহুত দুখ পালোঁ। কিন্তু আচাৰ্য পংকজ পাঠক ডাঙৰীয়া আজি যে তেওঁলোকে অনুভৱ কৰিছেনে নাই মই নাজানো। তেখেত যে আজি গোটেই অসমৰ পৰা ধৰি বিভিন্ন ভাৰতৰ বিভিন্ন জেগাত বা অসমৰ বিভিন্ন জেগাত ফ্ৰীলি মানে তেল বা দবামূৰত তেল লগাই মানে মানুহৰ চুলি গজিব দিছেগৈ, আৰু সেইবিলাক ইমান ডাঙৰ মহান কাম ফ্ৰীলি কৰি দিছে। গতিকে তেনেধৰণৰ কাম কৰা মানুহক যদি আপোনালোকে যদি তেনেধৰণে ব্যৱহাৰ কৰে, তেতিয়াহ'লে আৰু দুৰ্ভাগ্যজনক বিষয়। ইয়াতকৈ আৰু বেয়া কাম পৃথিৱীত নাই। আৰু আপোনালোকৰ লিখীয়া মই গোৱালপাৰা একাংশ এই লোকসকলক কৈছোঁ, আপোনালোকে যে তেনেধৰণে ব্যৱহাৰ কৰে নহয়, কাইলৈ কোনো মানুহে ভাল কাম সমাজত ভাল কাম কৰিবলৈ ওলাই নাহিব। আৰু পংকজ পাঠক লিখীয়া মানুহ এজন ইমান এইটো বয়সৰ মানুহ এজনক সৰু বাচ্চা লিখীয়া কাণ ধৰাই আঁতৰাই থাকে, এজন চোৰকো তেনেকৈ নকৰে। এই মানুহবিলাকক মই কৈছোঁ, আপোনালোকে কেতিয়াবা এই কয়লা চোৰ, গৰু চোৰ, আমুক চোৰ, বাচক চোৰ এনেধৰণৰ বা ফৰ এক্সাম্পল ডাঙৰ মানুহক কেতিয়াবা এনেকৈ পাৰিব নেকি? পংকজ পাঠকৰ লিখীয়া মানুহ এজন, যিজন মানুহে ফ্ৰীলি কাম কৰি গোটেই সমাজখনৰ উন্নয়নৰ কাৰণে চিন্তা কৰি টপামূৰত চুলি গজিব দিছেগৈ ফ্ৰীলি, সেইটো নেচাৰেলি প্ৰাকৃতিকভাৱে সেইটো কামটো কৰি আছে। আপোনালোকে যদি হেয়াৰ ট্ৰান্সপ্লেণ্টেশ্যন যদি কৰা হয় নহয়, বহুত কষ্টলি হয়, সকলো মানুহে এফৰ্ড কৰিব নোৱাৰে। গতিকে এনেধৰণৰ মানুহক আপোনালোকে যদি এনেধৰণৰ ব্যৱহাৰ কৰে, আপোনালোকৰ যথেষ্ট ভুল, ডাঙৰ মাৰাত্মক ভুল। গতিকে মই গোৱালপাৰাবাসী ৰাইজক অনুৰোধ জনাওঁ, গোৱালপাৰাৰ মানুহে কেতিয়াও এনেধৰণৰ মানুহ নহয়। গোৱালপাৰাৰ একাংশ কেইজনমান মানুহৰ কাৰণে গোটেই গোৱালপাৰাখন একচুৱেলি বদনাম হৈ গৈছে। গতিকে মই এই গোৱালপাৰা সন্মানীয় ৰাইজক মই এটা অনুৰোধ, আপোনালোকে একচুৱেলি FIR এখন থানাত দিব লাগিছিলে, আৰু তেওঁলোকৰ ওপৰত প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰাই কিয় কাৰণে তেনেধৰণৰ কৰিবলগীয়া হ'ল। হয়, মানুহ কেতিয়াবা ভুল হৈ যাব পাৰে, পংকজ পাঠকৰ লগতো ভুল হ'ব পাৰে। আৰে ভুল হ'লে আইন কানুন আছে, থানাত FIR দিয়ক, আইনে শাস্তি দিব। আপোনালোকে সৰু বাচ্চা লেখীয়া কাণত ধৰাই পিনি বিভিন্ন ধৰণে লাতবোৰ মাৰাটো কিমান এইটো গ্ৰহণযোগ্য কেতিয়াও হ'ব নোৱাৰে। আৰু আপোনাৰ লেখীয়া তেনেকৈ যদি ব্যৱহাৰ কৰে নহয়, কোনো মানুহে সমাজত কাম কৰিবলৈ ওলাই নাহে। আজিৰ যুগখন সঁচাকৈ কলিৰ যুগ নেকি বাৰু? ভাল কথা ক'লে, ভাল কাম কৰিলে, সমাজৰ কাৰণে কিবা এটা ভাল কৰিলে মানে মানুহে চকু দিয়ে। আজি এই পংকজ পাঠক ডাঙৰীয়াৰ লগতো মানে কি হ'ল, ডাঙৰ ষড়যন্ত্ৰ এটা হ'ব পাৰে, ডাঙৰ ষড়যন্ত্ৰ হ'ব পাৰে। ইয়াৰ আগতো তেখেতে ফেচবুকত পষ্টতো দিছিলে যে মোৰ জীৱন মানে কোনোবাই এটেক কৰাৰ ষড়যন্ত্ৰ ৰচি আছে, মোৰ জীৱনটো তেনেকৈ বিপদ হ'ব পাৰে। গতিকে তাতে প্ৰমাণ হৈ আছে যে পংকজ পাঠকক কেইজনমান বা হাই প্ৰফাইল মানুহ একচুৱেলি তেখেতক কিবা প্ৰেছাৰ দিছে নেকি, তেনেধৰণৰ এটা সন্দেহ এটা উপজিছে। গতিকে মই এটা অনুৰোধ জনাম, পংকজ পাঠক ডাঙৰীয়াকো মই এটা অনুৰোধ জনাম, আপুনি য'তেই আপুনি কোকৰাঝাৰত যি কিবা গোৱালপাৰা যি ইনচিডেণ্ট হ'ল, তাৰ নেক্সট দিনাৰ পৰা কোকৰাঝাৰতো কৰিছে বা বিভিন্ন জেগাত কৰি গৈ আছে। কিন্তু এটা কথা আপোনাৰ অনুৰোধ, পংকজ পাঠক ডাঙৰীয়া, আপুনি য'তেই কেম্প কৰক, আপুনি এটলিষ্ট মানে পুলিচ প্ৰশাসনৰ আপুনি পাৰ্মিশ্যনটো লৈ ল'ব। অফিচিয়েল পাৰ্মিশ্যনটো ল'লে আপোনাক ছিকিউৰিটি দিবলৈ ভাল, আৰু তেখেতসকলৰ দায়িত্ব সেইটো। আপুনি যদি তেখেতক পুলিচ প্ৰশাসনৰ পাৰ্মিশ্যনটো লয়, তেখেতসকলে আপোনাৰ কেম্পত পুলিচ পঠাব, আৰক্ষী পঠাব, আপোনাৰ ছেফটি ছিকিউৰিটিও হৈ যাব। গতিকে এইটো নিয়মটো সেইটো হয়। আৰু গোটেই অসমবাহী ৰাইজকো মই এটা অনুৰোধ, আহক আমি সকলোৱে পংকজ পাঠক ডাঙৰীয়াৰ লগত থিয় হওঁ। আজি এখেতে যেনেধৰণে সমাজৰ কাৰণে কাম কৰি গৈ আছে, ইভেন গোৱালপাৰা ইনচিডেণ্ট হোৱাৰ পাছতো মানে তেখেতে হতাশ হোৱা নাই। কিন্তু এই গোৱালপাৰা ইনচিডেণ্টৰ পাছত যিটো তেখেতে মানে কান্দিলে, চকু পানী টুকি মানে যিটো কান্দিলে, সেই কান্দাটো মই দেখি বৰ দুখ লাগিল। সঁচাকৈ আজিৰ যুগত ভাল কাম কৰিলে মানুহৰ এনেধৰণৰ অৱস্থা হয় নেকি? এখেতে এটা সৰু মানুহ হৈ থকা নাই, এখেতে এতিয়া একদম ব্ৰেণ্ড হৈ গ'ল। ইভেন ৱেষ্ট বেংগলৰ মানে মুখ্যমন্ত্ৰী তেখেতক ফোন কৰিছে বুলি মই নিউজত পাইছোঁ। ফোন কৰি তাতে ছেটেল হ'বলৈ কৈছে, ইমিডিয়েট ইফালে আহক, তাত চব ছেটেল কৰি দিম, চব মানে ছেটেলমেণ্ট কৰাৰ ব্যৱস্থা কৰি দিম, থকা মেলাৰ ব্যৱস্থা কৰি দিম। আৰে অসম, আৰু মই পংকজ পাঠক ডাঙৰীয়াক এটা অনুৰোধ, আপুনি কেতিয়াও অসম এৰি নাযাব। অসম আপোনাৰে জেগা, আমি অসমীয়া। আজি একাংশ লোকৰ কাৰণে আজি আপোনাক এনেধৰণৰ অৱস্থা কৰিলে, কিন্তু আপুনি কেতিয়াও হতাশ নহ'ব। অসমবাহী ৰাইজক মই এটা অনুৰোধ, আহক আমি সকলোৱে পংকজ পাঠক ডাঙৰীয়াৰ লগত থিয় হওঁ, একেলগে থিয় হওঁ আৰু একেলগে এখেতক সহযোগ দিওঁ। আজি ময়ো নিজে মাজুলীলৈ এখেতক কেতিয়াবা মাতিবলৈ মন যায়। মোৰ মানে এই চাইডত অলৰেডি টপা হৈ গৈছে আৰু চুলি নাই আৰু বহুত কম, আপোনালোকে চাগে ভিডিঅ'ত দেখি নাপাব পাৰে। কিন্তু এদিন নিশ্চয় মাতিম, মাজুলীলৈকে এখেতক মাতিম। যদি কোনোবাই যদি নামাতে, আমি নিশ্চয় ইয়াতে আমি সকলো লগত ৰাইজে আলোচনা কৰি পিনি মাতাৰ ব্যৱস্থা এটা কৰিব লাগিব। গতিকে মই এই ভিডিঅ'খন যিকেইজনে চাই আছে, প্লিজ কাইণ্ডলি আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিয়ক, যাতে অসমৰ প্ৰতিজন মানুহে গম পায়। আৰু পংকজ পাঠক ডাঙৰীয়াই যি ধৰণে মানে ফ্ৰীলি নেচাৰেলি কামবিলাক ৰাইজক সেৱা আগবঢ়াই গৈ আছে,
তেনেধৰণৰ যাতে সেৱা আগবঢ়াই আৰু গৈ থাকে, আমি সকলোৱে এখেতক সহযোগ দিব পাৰোঁ। সকলোৱে মোৰ ভিডিঅ'খনো যদি চাই যাতে অকণমান হ'লেও ইনস্পিৰেশ্যন এটা পায়। আৰু লাষ্টত পংকজ পাঠক ডাঙৰীয়াক এটা অনুৰোধ, আপুনি কাইণ্ডলি অসমতে থাকি অসমীয়াৰ উন্নয়নৰ কাৰণে আপুনি কাম কৰি যাওক। আৰু এখেতক আমি যদি এখেতক ভাল ব্যৱহাৰ কৰোঁ, ভাল সন্মান দিওঁ, বা এখেতক আমি যদি ভালকৈ সহযোগ কৰোঁ, পংকজ পাঠক ডাঙৰীয়া লিখি মানুহ আৰু ওলাব। হয়, সমাজত কেইজনমান একচুৱেলি বেয়া মানুহ থাকিব পাৰে, কিন্তু হ'লেও ৰাইজে যদি সহযোগ কৰে সকলো ভাল মানুহ ওলাই আহিব আৰু সমাজৰ কাৰণে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব ওলাই আহিব। আজিকালি প্ৰায় সমাজৰ কাম মানুহে শিকাই নকৰে, কাৰণ প্ৰায় মানুহে বেয়া পায়। বা এতিয়া আপোনালোকে নিজে চাওক পংকজ পাঠক ডাঙৰীয়াৰ লগত তেখেতে একচুৱেলি ভয়ে ভয়ে কামটো কৰিবলগীয়া হৈছে। এই ভয়টো কিয় কাৰণে আহিবলগীয়া? অসমতে নিজৰ জেগাত, মোৰ নিজৰ জেগাত মই ভয় কৰিবলগীয়া হৈছেনে? এনেধৰণৰ পৰিস্থিতি কেনেকৈ মানে সৃষ্টি হ'বলগীয়া হয়? গতিকে সেইটো খুব সম্ভৱ মই ভাবোঁ আমি অসমবাসী ৰাইজ আমি একতা হৈ থাকিব লাগিব, অসমীয়া হৈ থাকিব লাগিব। আমি সিজনে সিজনক হিংসা কৰাটো একচুৱেলি উচিত নহয়। আমি কেতিয়া এইটো আমাৰ অসমীয়াৰ কালচাৰ নহয়। অসমীয়াৰ কালচাৰ সিজনে সিজনক ওপৰলৈ উঠাই দিয়াটোৱে আমাৰ মানে মেইন আমাৰ কালচাৰটো। গতিকে আহক অসমবাসী ৰাইজ, এই ভিডিঅ'খন আপোনালোকে যদি চাই আছে কাইণ্ডলি সকলোকে শ্বেয়াৰ কৰি দিয়ক। আৰু পংকজ পাঠক ডাঙৰীয়াকো আমি সকলো অসমবাসী ৰাইজে যাতে ছাপোৰ্ট কৰে, এখেতৰ লগত থিয় হয় আৰু এখেতৰ লেখীয়া মানুহ আৰু যাতে সমাজত ওলাই আহি সমাজৰ উন্নয়নৰ কাৰণে যাতে কাম কৰে। গতিকে মই ইমানতে ভিডিঅ'খন সামৰিছোঁ। ধন্যবাদ, থেংক ইউ, জয় অসম।